নমস্কাৰ সকলোকে মোৰ আন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি চৰাইদেউলৈ বুলি আৰু এই চৰাইদেউৰ বিষয়ে আৰু বেলেগকৈ কোৱাৰ কোনো ধৰণৰ প্ৰয়োজনেই নাই, সকলোৱে জানেই, তথাপিতো অলপমান ক'বলৈ চেষ্টা কৰিছোঁ। 1228 খ্ৰীষ্টাব্দত আহোমসকল পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল আৰু এওঁলোকে 1253 খ্ৰীষ্টাব্দত লাংকুৰি পাহাৰৰ কাষত অৱস্থিত ৰাজধানী চেৰাইদেউ স্থাপন কৰিছিল আৰু পাছলৈ এই চেৰাইদেউকে চৰাইদেউ নামেৰে নামাকৰণ কৰা হৈছিল। এই চৰাইদেউ জিলাখন প্ৰথমতে শিৱসাগৰৰ লগত সংলগ্ন হৈ আছিল আৰু পিছলৈ 2015 চনৰ 15 আগষ্ট তাৰিখে চৰাইদেউ জিলা হিচাপে ঘোষিত কৰা হৈছিল। অসমত 600 বছৰকাল ৰাজত্ব কৰা আহোমসকলৰ প্ৰথম ৰাজধানী আছিল এই চৰাইদেউ। অসমত প্ৰথম আহোম ৰাজ্য স্থাপন কৰিছিল স্বৰ্গদেউ চাওলুং চুকাফাই। তথ্যমতে চৰাইদেউত 150টাৰো অধিক মৈদাম আছে। ইয়াৰে ভিতৰত প্ৰায় 30টা ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত হৈ আছে। মৈদামৰ মৃতকজন আৰু নিৰ্মাণৰ তাৰিখ তথ্যৰ অভাৱৰ বাবে নিৰ্ণয় কৰাত অসুবিধা হয়। অসমৰ ভিন্ন প্ৰান্তত মৈদামসমূহ দেখিবলৈ পোৱা যায় যদিও চৰাইদেউত আটাইতকৈ বেছি ঘনত্বত মৈদামসমূহ দেখিবলৈ পোৱা যায়। ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি মৈদামসমূহক পবিত্ৰ স্থান বুলি গণ্য কৰে আহোমসকলে আৰু এই বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ভাৰতৰ একমাত্ৰ মনোনয়ন ক্ষেত্ৰৰ হিচাপে চৰাইদেউ মৈদামৰ নাম ইউনেস্কোলৈ প্ৰেৰণ কৰা হৈছিল আৰু এই কথা সদৰি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে পোৱা তথ্যমতে ইউনেস্কোত চৰাইদেউ মৈদামৰ নাম গ্ৰহণ কৰা হৈছে। যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে চৰাইদেউৰ নাম মনোনীত কৰা হৈছে, সেয়েহে চৰাইদেউক আৰু আটক ধুনীয়া কৰি তুলিবৰ বাবে চেষ্টা কৰিছে। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ আন এটা ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই সীমাই আজিলৈ বিদায় লৈছোঁ আপোনালোকৰ পৰা। ভালে থাকক, সুখত থাকক, সুস্থ থাকক।